Hello everyone, welcome back to my YouTube channel. নমস্কাৰ, মোৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলো অসমবাসী ৰাইজকে মোৰ ফালৰ পৰা মাঘৰ বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে মাঘৰ বিহু বহুত ভালকৈ গ'ল। তেনেহ'লে বলকচোন মইনো মাঘৰ বিহুটো কেনেকৈ চেলিব্ৰেট কৰিলোঁ, কি কৰিলোঁ চব চাওঁ। এয়া আমি হাঁহ নিলোহি খাবলৈ, আজি মেজি ভোজ খাবলৈ হাঁহ নিলোহি। এয়া ভণ্টিহঁত, মায়ে হাঁহ গুচাই আছে। এইফালে আমাৰ বনাই আছে क्या है ये मकर सतुआও আমি জ্বলা দিম দাও ভাজি ইফালে খুৰাই কাটি আছে হাঁহ এয়া এইফালে আমাৰ ৰান্ধনীয়ে ভাত বনাইছে। কি বনাইছে ইয়াত? শাকৰ আঞ্জা কি? এয়া বিন, ওলকবি, গ্ৰীণ মটৰ। কি হ'ল? আদা আৰু এয়া মাংস বনাইছে আমাৰ বাইদেউ। চবে বাইদেউ মাংস বনাইছে। ময়ো বনাম, মই কি বনাম দেখাই থাকিম দেই, ৰ'ব চাই থাকক ভিডিঅ'টো। এইফালে গুৰ কাটি আছে। গুৰ কেলে কাটিছা? পিঠা কাৰণে। কি? দুটা মোবাইলৰ পৰা হ'ব। এতিয়া মই জ্বলা ভাজি এয়া মই প্ৰথমতে কেৰাহীখনত তেল দি পেলাই গৰম কৰি লৈ পিছত মাংসখিনি ভাজি লৈছোঁ। এতিয়া মাংসখিনি অলপ সময় ভাজি ল'ম। এয়া মই এতিয়া ইয়াতে পিঁয়াজ দি দিলোঁ। পিঁয়াজ দি পেলাই এতিয়া অলপ দেৰি ভাজিম আৰু তাৰপিছত নিমখ হালধি দিম। এনেকুৱা বনাই চাবচোন আপোনালোকে, কেনেকুৱা পায় পিছত খাব, ভালে পাব। এয়া আমাৰ ভাত, এয়া আমাৰ খানা খাবলৈ হৈ গ'ল। দিছে লাহে লাহে। জ্বলা ভাজিটো কেনেকুৱা হৈছে কোৱাচোন? মই বনালে এনেও ধুনীয়াই হয়। মাছৰ জ্বলা, মাছৰ জ্বলা মই বনালে বাৰু এনেও ধুনীয়াই হয়, হয়নে? যেনে তেনে খাইছোঁ আৰু নাখালে নষ্ট হ'ব। মোক দিন এইফালে মাছৰ কণী আৰু বিলাহী আৰু লাই শাকৰ জ্বলা ভাজি, এইফালে পিঁয়াজ আৰু কোমল মাংসটো জ্বলা ভাজি, এইফালে হাঁহ মাংস আলু, এইফালে বিট পিঁয়াজ চাটনি। মই কেঁচা পিঁয়াজ নাখাওঁ। এয়া আমাৰ খানা। এইফালে কাঠ আলু আৰু শাকৰ আঞ্জা। ভাত চাত খাই আহিলোঁ। ভাত চাত খাই এতিয়া অকণমান ৰেষ্ট ল'ম, তাৰপিছত ষ্টাৰ্ট কৰিম। তাৰপিছত আকৌ আমি যাম চাগে ডেকাজান। ভাত খাই থাককচোন ভিডিঅ'টো। এতিয়া আমি যাবলৈ লৈছোঁ জেঠাই ঘৰলৈ। আমি ওলালোঁ এতিয়া জেঠাই ঘৰলৈ। ভণ্টিক পিছলৈ পিন্ধ ল'লি নেকি? এয়া আমি পাই গ'লোহি আহি। এয়া মেজিক, এয়া আমাৰ টিকিলিক মোৰ ভতিজা এজনী। হাই কৰে। খেলিবলৈ পলাইছে। ঘৰৰ পৰা ঘৰলৈ আহি আছো। এতিয়া আমি ঘৰত নাবা আমি এতিয়া আকৌ যাব লৈছোঁ বৰ্তা ঘৰলৈ। বৰ্তা ঘৰত যাম এতিয়া। এয়া আমি বৰ্তা ঘৰলৈ আহিলোঁ। বৰ্তাহঁতৰ ঘৰত চবেই দুয়োটাই আৰু এনেই অলপ বহিলোঁ, তাৰপিছত ঘৰলৈ আহিলোঁ।
এতিয়া মই আহিছোঁ আমাৰ ইয়াতে মেজি জ্বলাই তাতে আহিছোঁ তো ব'লক চাওঁগৈচোন মেজি চাগে শেষেই হ'ল মই মানে এয়া মই আহি পোৱালে মেজি শেষেই হ'লগৈ আৰু সকলো ঘৰৰ পৰা চাহ আনে যোনে যোনে ইয়াত মেজি ভোজ খায় তাৰপিছত মেজি ৰাতিপুৱা মেজি সেৱা কৰিব আহে তেওঁলোকৰ ঘৰৰ পৰা চাহ আনে চাহ পিঠা বুট এইবোৰ আনে এতিয়া আমি সেয়া খাম এয়া এতিয়া আমি মেজি ঘৰৰ পৰা আহিলোঁ মেজি ঘৰৰ পৰা আহি আমি গোঁসাইঘৰত সোমালোঁ গোঁসাইঘৰত প্ৰাৰ্থনা কৰিলোঁ তাৰপাছত আমি এতিয়া ঘৰত যিটো মেজি জ্বলাইছিলে অকণমানিকৈ সৰুকৈ আৰু মেজি জ্বলাইছিলে তাতে এতিয়া আমি তাত আমখৰি দি তাত প্ৰসাদ দিম আম পাত দিম তেনেকৈ সেৱা কৰিম চাওকচোন কেনেকৈনো কি কৰিছোঁ এতিয়া আমি প্ৰসাদ খাম তাৰপিছত জলপান খাম এয়া এতিয়া আমি প্ৰসাদ খাই আহিলোঁ প্ৰসাদ খাই আহি আমি এতিয়া ঘৰৰ ডাঙৰসকলক সেৱা কৰিম এতিয়া আমি ঘৰৰ ডাঙৰসকলক সেৱা কৰিলোঁ সেৱা কৰি এতিয়া আমি ঘৰৰ সকলোৱে একেলগে জলপান খাব লৈছোঁ এয়া আমাৰ জলপান এয়া আলহী আহিব আলহীৰ কাৰণে এয়া বনাইছে কাৰণ আজি ভাত চাত নাখায় আমাৰ ঘৰতে আজি আমাৰ ঘৰলৈ বা আহিব আৰু এজন স্পেচিয়েল গেষ্ট আহিব কোন আহিব দেখাম দেই আপোনালোকক আৰু এইফালে মায়ে কাটিছে বাদামী আলু এয়া বাহঁত আহি এতিয়া চাহ জলপান খাইছে আৰু মই যে কৈছিলোঁ আমাৰ স্পেচিয়েল গেষ্ট আহিব বুলি কোন আহিছেনো ব'লকচোন চাওঁ আমাৰ আলহী পাই গ'লহি আৰু মই যে কৈছিলোঁ স্পেচিয়েল গেষ্ট আহিব বুলি এয়া আমাৰ স্পেচিয়েল গেষ্ট পাই গ'লহি হাই কৈ দিয়া শুন হাই বুলি কৈ দিয়া না হাই বুলি নকয় এয়া চবেই এতিয়া চাহ জলপান খাই চবেই নিজৰ নিজৰ কথাত ব্যস্ত আৰু আমাৰ পোৱালীয়েনো কি কৰিছে চাওচোন ব'লক কঁঠাল পাতে ক'লে গ'ল কোনে খালে কুল দিম বুকু দিম কুল দিম পালিনে কৰিছোন কেইটা মাছ পালা এটা পেলাই দিলি কুহি মাহী তোমাৰ জনীজনী কোৱা নাই শুনা গাই দিয়াচোন জনীজনী গাই দিয়া এয়া বাহঁতো এতিয়া যাব লৈছে পোৱালি ইটিং চুগাৰ টেলিং লাই হা আজি ভিডিঅ'টি মানে আছে যদি চাই ভাল লাগিলে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু এটা কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তাতে থকা বেল আইকনটো দবাই দিব বাই হেপী বিহু আৰু সকলোকে শেষতীয়াকৈ কৈছোঁ ভোগালী বিহুৰ বহুত শুভেচ্ছা আছিলোঁ বাই